যে যদি কোনোবাই জুবিনদাৰ ছবি আঁকে, আজি তেখেতে এইটো কথাও কৈছে যে জুবিনদাৰ ছবি যিখন ছবি দিব সেইখনে আঁকিব পাৰিব। আজি জুবিন গাৰ্গ এজন ৰাজহুৱা ব্যক্তি, তেওঁক ৰাইজে যিদৰে ভাল পাইছিল, যিদৰে গ্ৰহণ কৰিছিল, তেখেতে সেইদৰে মানি লৈছিল। অনাগত দিনত কোনোবা প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে জুবিনদাক নিজৰ মানসপটত যিখন ছবি লৈ ঘূৰি ফুৰিব বিচাৰে, সকলোৰে মানসপটত থকা ছবিখন বেলেগ বেলেগ। আজি মুখ্যমন্ত্ৰী মহোদয়কো বিভিন্নজনে ছবি আঁকি দিয়ে, তেওঁতো মৰমেৰে গ্ৰহণ কৰে সেই ছবিখন। তেওঁ ক'ব নেকি যে মোৰ এখন ফটো নহয় অফিচিয়েল ফটো, তুমি কিয় আঁকিছা? জুবিনদাৰ কোনোবাই ছবি আঁকিব আৰু তেওঁ কৈছে যে NSA লগাম। আৰে NSA কাৰোবাৰ পাব্লিক প্ৰপাৰ্টি নেকি? যদি কোনোবাই আইন ভংগ কৰিছে, অনুশাসন ভংগ কৰিছে, যদি কোনোবাই ভাৰতৰ অখণ্ডতা সাৰ্বভৌমত্বৰ থ্ৰেট আনিছে, NSA লগাব পাৰিব, আইনে ডিচাইড কৰিব। বৰ্তমান প্ৰেক্ষাপটত আজিৰ দিনটোত আমি যিটো দেখিছো যে আলফাৰ প্ৰতি সমৰ্থন দেখুৱাই পৰেশ বৰুৱা ডাঙৰীয়াৰ ছবি আঁকিবলৈ কৈ নতুন প্ৰজন্মক তেখেতে উৎসাহিছে, তেখেতে তেওঁলোকক বিপথে যাবলৈ পৰিচালিত কৰিছে, আলফাৰ প্ৰতি সমৰ্থন দিবলৈ পৰিচালিত কৰিছে। আৰু তেওঁ এইটো কথা বুজাইছে যে ছবি আঁকা বিপ্লৱ যদি কৰিছা তেতিয়াহ'লে পৰেশ বৰুৱাৰ ছবি আঁকা। আমাৰ স্পষ্ট দাবী, স্পষ্ট প্ৰশ্ন। আৰক্ষী প্ৰশাসন, আচলতে DGP অসমৰ DGP মহোদয়লৈ প্ৰশ্ন, আৰু দিছপুৰ পুলিচ থানাত আমি কেছখন দিছো। এইটো প্ৰশ্ন যে অহাকালি বা অনাগত দিনবোৰত কোনোবা অসমৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী, ধৰি ললো মাৰ্চেল বৰুৱাই যদি বা অন্যান্য দল সংগঠনে যদি পৰেশ বৰুৱাৰ ছবি আঁকে, তেওঁ কিমান দিনলৈ জেলত থাকিব লাগিব? তেওঁতো UAP NSAৰ অধীনত এৰেষ্ট হ'ব। গতিকে সেই দায়িত্ব কোনে ল'ব? পাব্লিকলি অন ৰেকৰ্ড কেমেৰাৰ সন্মুখত প্ৰেছ মিট দি এখন দেশৰ চিফ মিনিষ্টাৰে যেতিয়া পাব্লিক ষ্টেটমেণ্ট দিয়ে, তেওঁ ডাইৰেক্টলি এটা প্ৰমোশ্যন কৰিছে সেই যিটো আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টৰ আণ্ডাৰত বেন কৰি থোৱা অৰ্গেনাইজেশ্যন, সেই অৰ্গেনাইজেশ্যনটোৰ প্ৰমোশ্যন কৰিছে। সেই ষ্টেটমেণ্টৰ জৰিয়তে নতুন প্ৰজন্মক তেওঁ প্ৰভোক কৰিছে যাতে নতুন প্ৰজন্মই গৈ ছবি আঁকক পৰেশ বৰুৱা, আৰু তাৰ পাছত যেতিয়া সেই ল'ৰা ছোৱালীবোৰক জেললৈ লৈ যোৱা যাব, তেওঁ তাৰ কাৰণে ৰেছপনচিবিলিটি ল'বনে নাই?